হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম টু মাই আনাডাৰ ব্লগ। আজি আমাৰ ইয়াত আছে ৰাস। মই কৈছিলোঁ আগৰ ভিডিঅ'ত ধুনীয়াকৈ আছে আৰু আজি যাব লাগিব ৰাসলৈ। একদম মজাকৈ কাম বন কিছুমান আছে, ধুনীয়াকৈ কৰি লওঁগৈ। কৰি মেলি হোৱাৰ পিছত আৰু যাব লাগিব। বনে একদম কুকুৰ পোৱালিৰ লগত খেলি আছে আৰু ধুন গ'ল কামলৈ, আহি পাওঁহি। তাৰপিছত গোটেইকেইটা আমি যাম ৰাসলৈ। কিমান কি পাৰোঁ দেখাম, চব দেখাম। ভিডিঅ'টো সকলোকে চাই থাকিব মজাকৈ আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। গাইছ, এতিয়া পূৰা আন্ধাৰ হৈ গ'ল দেখিছে একদম। আৰু আজি যিহেতু ইয়াত ৰাস, সেইটো কাৰণে ৰাতিপুৱা একদম ঘৰ চৰ পূৰা মুচি থৈছোঁ। আৰু এতিয়া ধুনু আহি পালেহি, ৰ'ব মই দেখাই আছোঁ ধুনুকা। চব একদম ওলালেই দেখিছেনে? মই ওলোৱাই নাই, একদম ওলাই মেলি ৰেডি হ'ল আমাকে। যাবা তুমি কি পুতনাজনী ওলালে মানে কান্দাটো সেইটো ৰাস চাবলৈ যাম কেতিয়া কি আকৌ এইটো বনি, এইটো বাপে ধুনু লাগি গৈছে দেই একেবাৰে। এইজনী আমাৰ ধুনু ৰেডি হৈ গ'ল একেবাৰে। অলপ পৰা এপাক ঘূৰি দিছে। ৰাসত গৈ লগ পাইছোঁ চবকে। গাইছ, এতিয়া ঘৰৰ পৰা আহি ৰাসৰ বছৰ পাইছোঁহি। ৰ'ব দেখাইছোঁ। এইখন গেটখন চাওক, প্ৰথমৰ গেটখন এইখন দেখিছে? পশ্চিম গেলেকী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আমাৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয় মানে, সেইটো কাৰণে আমি এতিয়া খোজকাঢ়ি আহি আছোঁ। এইফালে দোকান দিছে দেখিছে? চবফালে দোকান দিছে, এইফালে লাইটিং কৰি দিছে ধুনীয়াকৈ। গোটেই ছাইডত গাড়ীয়ে গাড়ী হৈছে দেখিছে? আমাৰ এইকেইটা পাছতে থাকিলেগে। গাইছ, আমি পাই গ'লোহি। চাওক একদম পূৰা টিপিক টাপাক লাইট দি দিছে। এইফালে ৰ'ব দেখাইছোঁ ধুনীয়াকৈ। চব এইফালে মঞ্চত এতিয়া একো হোৱা নাই মানে, একদম এনেকৈ কাপোৰ দি থৈ পেলাই ধুনীয়াকৈ থৈ দিছে। মানুহ মানে তলতো বহিব পৰাকৈ পানী কাপোৰ পাৰি দিছে দেখিছে? গাইছ, এতিয়া দেখিছে বহুত মানুহ হ'ল, আৰু অলপ পাছতো আৰু বেছি মানুহ হ'ব। ভিডিঅ'টো সকলোকে চাই থাকিব, মজা লাগিব। এতিয়া মেকআপ কৰাখিনিনো কি মেকআপ কৰিছে ৰ'ব দেখাওঁগৈ। এই মানুহ ঘৰতে পূৰা মেকআপ চেকআপ কৰিছে, ৰ'ব দেখাই আছোঁ। এইফালে আমাৰ পূৰা ভক্তিদা বিষ্ণু পাৰ্ট লৈছে, দেখিবলৈ মজা লাগিছে দেখিছে? এইয়া বাকী চবেই ইয়াত মেকআপ কৰি আছে। এইফালে লৈছে, শিৱ লৈছে। আপোনাৰ নামটো? অঁ। আৰু এওঁ লৈছে ব্ৰহ্মা। আপোনাৰ নামটো কৈ দিয়ক। অৰিন্দম কলিতা বুলি কৈছে। ইয়াত চবেই মেকআপ কৰি আছে মানে। আৰু ৰ'ব দেখাই আছোঁ কিমান পাৰোঁ। হা কি আছিলে নামটো? নিকিতা। অঁ, এইজনী টিকলি ওলোৱা নাই একদম সম্পূৰ্ণকৈ হোৱা নাই। মোৰ ওচৰত কিবা কিবি পিন্ধি পেলাই আছে চাগে। অঁ, চবেই ইয়াত পূৰা ড্ৰেছ পিন্ধি আছে, মেকআপ চেকআপ পূৰা কৰি আছে। এইপিনে আমাৰ মামা ছোৱালীজনী, এইজনী টিকলিজনী আৰু এইজনী ডাঙৰজনী, এইজনী এই দুজনীয়ে পাৰ্ট লৈছে মানে। আহিছে এইজনী টিকলি। হা এইয়া ইয়াত আছে, অকণমানটো লগত আছে। এইজনী গোপী পাৰ্ট লৈছে, আমাৰ গুটিদাৰ ঘৰৰ ছোৱালীজনী। ধুনীয়া লাগিছে দেই, ৰ'ব দেখাই আছোঁ ধুনীয়াকৈ। এইজনী এইয়া তলৰ পৰা ওপৰলৈকে ধুনীয়াকৈ দেখাই দিছোঁ। পোৱালিটো ক'লৈ গ'ল? অঁ, এইটো ই আকৌ মাটি খোৱা কৃষ্ণ লৈছে। ইয়াক কিন্তু উলিওৱাই নাই, উলিয়াবহে মানে। হা নহয় নি? কি কৃষ্ণ? মাটি খোৱা কৃষ্ণ নেকি? অঁ, বগোৱা কৃষ্ণ লৈছে বোলে। ইয়াৰ আল্টা চাল্টা হাতত লৈ আছে। একদম ওলাই মেলি ৰেডি হোৱাৰ পিছত দেখাব ৰ'ব। চাই নি? মোৰ ভিডিঅ' চাওঁ বুলি কৈছে যে টিকলিজনীয়ে। থেংক ইউ। হা হয় নি? ভাল। কিবা লৈছা নেকি? কাইলৈ ল'বা। কি লৈছা? হা অঁ, বলোৰাম লৈছা। গাইছ, এই মানুহ ঘৰতে মানে মই ৰাসত পাৰ্ট লৈছিলোঁ এইবাৰ, তেতিয়া গোপী পাৰ্ট লৈছিলোঁ। কিন্তু এতিয়া মানে বেলেগক মানে এনেকৈ ওলাই থকা দেখি মানে মনটো বহুত বেয়া লাগিছে। ইয়াতে চবেই ওলাই মেলি আছে, তাতো বাহিৰত ওলাই আছে, চবেই ওলাই মেলি আছে। ওলাই মেলি হোৱাৰ পিছত মানে ৰাস আৰম্ভ হ'ব আৰু। চাই থাকিব পৰা ভিডিঅ'টো শেষলৈকে। চবফালে মানুহ আছে। এই মানুহ ঘৰতে মানে মই আগবাৰ ৰাস পাতোঁতে মানে ইয়াতে মই গোপী মানে ওলাইছিলোঁ আৰু। এতিয়া মনত পৰিছে। ভিতৰলৈ সোমাই নাযাওঁগৈ আৰু, বহুত দিন নাই অহা যিহেতু। অকণমান মানে আনকমফৰ্টেবল ফিল হয় ন, সেইটো কাৰণে। অ' গোপী অকণমান ওলাই দিয়া। মা আহিছে নাই? আহিছে। অঁ, এইজনী একদম ড্ৰেছ চেছ পিন্ধি ধুনীয়া লাগিছে। দুইজনীকে ধুনীয়া লাগিছে, মজা লাগিছে। হা আস্থা অহাই নাই। একদম লেপা থেপা মেকআপ কৰা ইয়াত কিমান মানুহ দেখিছে।
মানে মানুহবোৰক চাই আছে ইয়াও কেনেকৈ মেকআপ কৰিছে কি কৰিছে গাইছ আমি এতিয়া মেকআপ কৰা তাৰপৰা ওলাই গুচি আহিলোঁ কাৰণ তাত বহুতে বেছি ভিৰ হৈ আছিলে সেইটো কাৰণে কি ইমান লাজ নে সেই ডেকা ল'ৰা হৈ মুখ চুখ ঢাকি দিছে একদম এইটো দীপাংক হয় দীপাংক গাইছ মণি দেখিছেনে এইটোৱে লৈছে সিটোৱে লৈছে মানে টপিয়া হৈ আহা মানে ইটোৱে লৈছে সিটোৱে লৈছে তাক সেইটো মানে ভাল আৰু ইয়াক লৈ আহিলে ইটোৱে ল'ব সিটোৱে ল'ব চবেই মৰম কৰে মানে মামায়েকক পালে চব গাইছ সিটো মামায়েকক পালে কেমেৰা অতৰা এয়া আমাৰ বয়জৰ সন্থা এনেকৈ দিয়া আকৌ বোলে এনেকৈ দিম নহয় অঁ এয়া আমাৰ বয়জৰ সন্থা দেই ই আকৌ এতিয়া পলাইছে চা গাইছ এতিয়া গায়ন গাব গান গাই পেলাই সি মানে নাটখনৰ শুভাৰম্ভ কৰিব গাইছ এতিয়া গায়ন গাই আছে এজনী আমাৰ মামা ছোৱালীজনী আহিলে তাইও আহিছে আৰু গান গাই মেলি হোৱাৰ পাছতে লাহেকৈ মানে ৰাস আৰম্ভ হ'ব আৰু এজনী মোৰ লগৰ ছোৱালী হয় আমি একেলগতে পঢ়া আৰু এই বুকুপাত লৈছে নামটো হৈছে অন্তৰীক্ষা হাই যায় কিবা এটা কৈ দিয়া বাকীকেইজনী নোলায় এজনী ওলাবলৈ বেয়া লাজ কৰি আছিলে এজনী হৈছে তৰালি আৰু এজনীৰ নামটো কি বিয়া লাজ কৰিছে এজনী অংকিতা হয় আমাৰ মানে অন্তৰীক্ষা ভনীয়েক হয় এইজনী আমাৰ মাহী ঘৰ ছোৱালী হয় এজনী ইমান লাজ এইটো জুজু আমাৰ মাহী ঘৰ ল'ৰাটো ধেৰ মানুহ লগ পাইছোঁ মনটো ভাল লাগিছে এনেকৈ বহুত দিনৰ মন ওলাই মেলি আহি ভালো লাগে ইমান ধুনীয়া ধুনীয়াকৈ ওলাইছে নহয় চবেই মোৰ মিছে কৰিছোঁ এতিয়া বেয়া লাগিছে গান এদায় হোৱাৰ পিছতে এতিয়া সম্বৰ্ধনা অনুষ্ঠান পাতিছে দেখিছে আমাৰ সংগীতৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত থকা গাইছ এতিয়া সম্বৰ্ধনা অনুষ্ঠান এদায় হৈ গ'ল আৰু এতিয়া ৰাস হ'ব ৰ'ব দেখাইছোঁ অলপ পিছতে গাইছ এতিয়া চব নাট্য মন্দিৰৰ ভিতৰত কিমান ভিৰ হৈ গ'ল দেখিছে অথনি মানুহেই নাছিলে এতিয়া চব কিমান মানুহ হ'ল এইটো চবফালে মানুহ ভৰ্তি হৈ গ'ল আৰু অলপ দেৰি পিছত আৰুহে মানুহ হ'ব ব্ৰহ্মঋষি বাছা বৈষ্ণৱ প্ৰধান সন্মুখত আছে বৃহৎ আচল একান্ত ভকতে মোক স্মৰণ কৰে যেতিয়াই বৈকুণ্ঠক পৰিপুষ্ট দিয়া প্ৰতিষ্ঠিত সমন্তৰ চায়ো মনোবাক্যে মোক একান্তভাৱে যিজনে ৰূপ চিন্তে হৃদয় মন্দিৰত কণ্ঠ ভমি থকা মণিদৰে সন্মুখতে পালোঁ দেখা সহস্ৰ বছৰ যদি লয় মোৰ নাম অন্তৰত থাকিলেও দূৰতে আঁতৰো তেনে প্ৰয়োজন আছে সন্মুখত সাধু থকা পাৰিব আদি দেৱী উত্তৰ তোমাৰ দেৱৰ নিৰ্দেশ মতে এই মুহূৰ্ততে যাত্ৰা কৰোঁ মই গকুলৰ দিশে এই যে অত্যুকন ভয়ঙ্কর বহি খেল মোৰ ফালে চাই আহিব লাগিছে তাকে মাতৃ গৰ্ভ ফালি জুৰি আনি শিলতে আছাৰি বধ কৰিব লাগিছিল মহাৰাজ এই তল্পক্ষী কোলাত জন্ম হোৱা পুত্ৰ নহয় কন্যা সন্তান
মই হত্যা কৰিব পাৰোঁ তেন্তে কংস ৰাজাৰ মোক অৰ্ধৰাজ্য অৰ্পণ কৰিব। যাওঁ পলম নকৰি মই মথুৰা দিশে যিমান পুত্ৰে জন্ম গ্ৰহণ কৰিছে সকলোকে মোৰ এই বিষস্থান খাই হত্যা কৰিবই। আজি মোৰ কপাল ভাল মিলিছে শুভ কাল বকুলত সোমাই আজি মোৰ কপাল ভাল মিলিছে শুভ কাল বকুলতে সোমাই আজি মোৰ কপাল ভাল মিলিছে শুভ কাল বকুলতে সোমাই মোৰ গাঁঠিয়া অলপো দুখ নাই দেই। চোৱাচোন এইফালে অকণমান চোৱা। এইফালে খাব Yo
তোমালোকৰ কি হ'ল সখীসকল? গ্ৰীষ্মকালীন নাগ তই নুবুজিলি এই খেলা কাৰ লগত খেলিছ? টনাজনী চাই বহুত বেছি ভাল লাগিলে, কিন্তু মনটো ভাল লগা নাই। কাৰণ ৰাসলৈ আহোঁতে মানে ইয়াত মানে মই বেগ এটা লৈ আহিছিলোঁ হাতত, মানে বেগটোত একো নাছিলে বিশেষ, মানে বৰ্ণি ভাগৰ জাম্পাটো আছিলে আৰু মানুহজনৰ ভাগৰ টুপিটো আছিলে। মই মানে একচুৱেল লৈয়ে আছিলোঁ হা বেগটো, মাত্ৰ যেতিয়া বিষ্ণু ওলাইছিলে প্ৰথম বিষ্ণু ওলাওঁতে মানে কি হ'ল, মানে বেগটো মই থৈ ল'বলগীয়া হৈছিলে, মানে অকণমান অসুবিধা হোৱাৰ কাৰণে মোবাইলটো ধৰিবলৈ ওচৰতে থৈ লৈছিলোঁ। কিন্তু ভিডিঅ'টো কৰি থাকোঁতে হঠাৎনো কি হ'ল জানো, কেনেকৈনো কোনেনো নিলে জানো, বেগটো বিচাৰি পোৱা নাই। একদম মাথাটো বেয়া হৈ গৈছে, মনচন একদম বেয়া লাগি গৈছে। আৰু মানুহজনক বহুত বেয়া বেগি গালি পাৰিছে মানুহৰ আগতে, কি কৰিম আৰু ধুনুও মানে গালি পাৰিছে আৰু বেয়া বেগি, আৰু খঙো উঠিছে। আৰু হ'ব চোলাটো হেৰালে, জাম্পাটো আৰু টুপিটো তাৰ হ'ব এইপিনে গৰম টুপি এটাই আছিলে। মন চন লগা নাই আৰু বাৰু আজি এতিয়াতো বহুত সময় হৈ গ'ল ন, এতিয়া কেইটা বাজিলে, 1 বাজিলে দেখিছে। এতিয়া বহুত সময় হ'ল আৰু আমি অকণমান দেৰি থাকিম আৰু বেছি দেৰি নাথাকোঁ। আৰু বনি একদম শুলেই, বাপেকৰ লগত শুই আছে। মই অকণমান দেৰি ল'লোঁ আৰু বাপেকে অকণমান দেৰি ল'লে। বাৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ঘৰলৈ গৈ আকৌ সামৰণি মাৰি নাথাকোঁগৈ, একদম ভাগৰ জোগৰ লাগিব, বিশেষকৈ মনটো বেয়া লাগি আছে সেইটো কাৰণে। এতিয়া মই মানুহৰ আগতে এনেই অকণমান দেৰি বহিছোঁ দেখিছে ইয়াত, মানে তাত থিয় হৈ ভিডিঅ' কৰি একদম ভৰি চৰি কিবালৈ গৈছেগৈ। বহুত কষ্ট কৰিছোঁ ভিডিঅ'টো বনাওঁ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। সকলো হাঁহি থাকক, হেপী থাকক, টেক কেয়াৰ, বাই বাই।